মেট্ৰিকৰ ৰিজাল্ট দিয়াৰে পৰা তোমালোকৰ এটা বস্তু ট্ৰেণ্ডিঙত চলিছে বৰ্তমান যে তোমালোকৰ কম্পাৰ্টমেণ্ট পৰীক্ষা, কিয়নো বহুতো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বহুতেই খাৰাপ হৈছে, বহুকেইটা ছাবজেক্টত ফেইল কৰিছে, এটা হওক দুটা হওক বা তিনিটা ছাবজেক্টত ফেইল কৰিছে। আৰু সেই ছাত্ৰ ছাত্ৰীসকলে এতিয়া কম্পাৰ্টমেণ্ট পৰীক্ষা দি কিবা কৰি পাছ কৰিব খুজি আছে, মানে যিকোনো প্ৰকাৰে পাছ কৰিবই লাগিব। চ' তাৰ কাৰণে তোমালোকে বহুতে আগ্ৰহী আছে যে কম্পাৰ্টমেণ্ট পৰীক্ষা কি হয়। আচলতে তোমালোকক আজি এইটো ভিডিঅ'ত একেবাৰে কম্পাৰ্টমেণ্ট পৰীক্ষাৰ সবিশেষ এখন সেৱাৰ তৰফৰ পৰা অফিচিয়েল নটিফিকেশ্যনৰ জৰিয়তে তোমালোকক দেখাই দিম কম্পাৰ্টমেণ্ট পৰীক্ষা কেতিয়া অনুষ্ঠিত হৈছিল, কম্পাৰ্টমেণ্ট পৰীক্ষা কেনেকৈ তোমালোকে দিব পাৰিবা, ইয়াৰ কাৰণে এলিজিবিলিটি তোমালোকক কি লাগিব, কিমান নম্বৰ থাকিব লাগিব, তোমালোকক অল অভাৰ মেট্ৰিকৰ ৰিজাল্টত সকলোখিনি কথা তোমালোকক ডিছকাছ কৰিম। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি মটিভেশ্যনটো দি যাবা। চ' বোলে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে তোমালোকে স্পষ্টভাৱে চাব পাৰিছা, এইখন হ'ল তোমালোকৰ 2024 চনৰ এখন কম্পাৰ্টমেণ্ট পৰীক্ষা দিয়াৰ কম্পাৰ্টমেণ্ট পৰীক্ষাৰ এখন নটিফিকেশ্যন। ইয়াতে তোমালোকে চাব পাৰিছা, 2023 চনৰ এই কম্পাৰ্টমেণ্ট নটিছখনত তোমালোকৰ কি আছে সবিশেষ তোমালোকক দেখাই দিম। তোমালোকে স্কিপ নকৰিবা, স্কিপ কৰিলে বস্তুখিনি বুজি নাপাবা। প্ৰথমতে আহোঁ তোমালোকৰ কম্পাৰ্টমেণ্ট পৰীক্ষা দিবৰ কাৰণে তোমালোকৰ কেইটা ছাবজেক্টত সৰ্বমুঠ কেইটা ছাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা তোমালোকে দিব পাৰিবা। ইয়াতে তোমালোকে স্পষ্ট কৰি লিখি দিয়া আছে, তোমালোকে সৰ্বমুঠ 3টা ছাবজেক্টত দিব পাৰিবা, ঠিক আছে। তাৰপিছত আহিল তোমালোকৰ কম্পাৰ্টমেণ্ট পৰীক্ষা দিয়াৰ কাৰণে তোমালোকৰ কিমান নম্বৰ লাগিব, তোমালোকৰ মেট্ৰিকৰ পৰীক্ষাত SSLC মানে এইবাৰত তোমালোকৰ কিমান নম্বৰ থাকিব লাগিব তোমালোকৰ। চ' তোমালোকৰ 170 মাৰ্ক থাকিব লাগিব, 170 মাৰ্কছ ইন এগ্ৰিগেট দিয়া আছে, তাৰমানে তোমালোকৰ মিনিমাম 170 নম্বৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত থাকিব লাগিব। তাৰপিছত আহিল তোমালোকে যদি কম্পাৰ্টমেণ্ট পৰীক্ষা দি তোমালোকৰ নম্বৰটো বঢ়াই ল'ব পাৰা, মানে প্ৰতিখন ছাবজেক্টত যিকেইটা ছাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্ট পৰীক্ষা দিবা সেই ছাবজেক্টসমূহত যদি তোমালোকে পাছ কৰা তেন্তে তোমালোকৰ আগলৈকে তোমালোকে এডমিশ্যন ল'ব পাৰিবা কলেজসমূহত। ইয়াতে তোমালোকে স্পষ্ট কৰি দিয়া আছে, তোমালোকক দেখাই দিছোঁ কাৰ্চিনৰ জৰিয়তে দিয়া আছে, অল ছাকচেছফুল কেণ্ডিডেটছ উইল বি এলিজিবল এডমিশ্যন ইন হায়াৰ ক্লাছেছ দিছ ছেম একাডেমিক ইয়াৰ, ঠিক আছে। তোমালোকৰ লগৰ কেইজনে যদি তোমালোকৰ মেট্ৰিক পৰীক্ষা পাছ কৰিছে বিনা কোনো ফেইল কৰাকৈ, তেনেহ'লে সিহঁতৰ লগত তোমালোকে কম্পাৰ্টমেণ্ট পৰীক্ষা দি তোমালোকেও পাছ কৰাৰ পিছত সিহঁতৰ লগত তোমালোকে হায়াৰ এডুকেশ্যনৰ কাৰণে তোমালোকে কলেজত নামভৰ্তি কৰিব পাৰিবা। আৰু আহিল তোমালোকৰ ইয়াতে কেইটামান ইনষ্ট্ৰাকশ্যন দিয়া আছে, তোমালোকৰ নোট দিয়া আছে, কেয়াৰফুলি তোমালোকক চাবলৈ দিছে। ইয়াতে প্ৰথম নম্বৰ নোটটো তোমালোকক দিয়া আছে যে তোমালোকৰ কম্পাৰ্টমেণ্ট পৰীক্ষা তোমালোকে এবাৰে দিব পাৰিবা, ঠিক আছে। তোমালোকৰ ছিংগল চান্স ইয়াতে দিয়া আছে, তোমালোকে ছিংগল চান্স মানে এবাৰ পৰীক্ষা দিব পাৰিবা, এবাৰতে তোমালোকে পাছ কৰিব লাগিব। যিকেইটা ছাবজেক্টত তোমালোকে পৰীক্ষাত বহিবা সেইকেইটা ছাবজেক্টত তোমালোকে এবাৰেই পাছ কৰাটো বাধ্যতামূলক, আৰু যদি তোমালোকে ফেইল কৰা তেন্তে তোমালোকক ৰি এক্সাম দিব লাগিব। যিটো তোমালোকৰ 9ৰ বেচ এতিয়ালৈকে 10ত উঠিছে সেই বেচসমূহৰ লগত তোমালোকে অহাবাৰ তোমালোকে ৰি এক্সাম দিব লাগিব, সেইকাৰণে তোমালোকে পাছ কৰাটো বাধ্যতামূলক। ইয়াৰ পিছতে তোমালোকৰ এই পৰীক্ষাটোৰ কাৰণে তোমালোকৰ কম্পাৰ্টমেণ্ট পৰীক্ষাৰ অনলাইন এপ্লিকেশ্যন কেতিয়া আৰম্ভ হৈছিল তোমালোকৰ ইয়াতে দিয়া আছে, 1 তাৰিখৰ পৰা তোমালোকৰ 1/6/2023 পৰা তোমালোকৰ 10 তাৰিখলৈকে মানে 10 দিন সময় দিছিল তোমালোকক অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ। ইয়াতে তোমালোকে স্পষ্ট দেখিবলৈ পাইছা 2 নম্বৰ কিহত। তোমালোকে যদি ডাউট থাকে কিবা, মোৰ কথাত যদি কিবা ডাউট থাকে তোমালোকে ইয়াতে স্কিপ কৰি ভিডিঅ'টো স্কিপ কৰি তোমালোকে লাইন বাই লাইন পঢ়ি চাব পাৰিবা। তাৰপিছত আহিল তোমালোকৰ এইটো তোমালোকৰ ফিজটো কিমান লাগিব, তোমালোকৰ ছিংগল প্ৰতিখন ছাবজেক্টৰ বাবদ তোমালোকক 350 টকা তোমালোকে ফিজ দিব লাগিব। ইয়াতে তোমালোকে স্পষ্ট দিয়া আছে, তোমালোকে চাই লোৱা। 350 টকা তোমালোকে প্ৰতিখন বাবদ যিকেইটা ছাবজেক্টত তোমালোকে পৰীক্ষা দিবা, কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা, সেইকেইটা পৰীক্ষাৰ বাবদ তোমালোকক 350 টকা কৰি ফিজ দিয়া হ'ব। আৰু তোমালোকৰ ইয়াতে তোমালোকে আৰু এটা কথা উল্লেখ কৰা আছে যে তোমালোকে 150 টকা কৰি তোমালোকক চেণ্টাৰ ফিজ দিব লাগিব। যিখন চেণ্টাৰত তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব সেইখন চেণ্টাৰৰ বাবদ তোমালোকৰ 150 টকা কৰি তোমালোকে চেণ্টাৰ ফিজ দিয়া হ'ব। আৰু এই কথাটো তোমালোকৰ 3 নম্বৰ কিহত টপিকত তোমালোকক উল্লেখ কৰি দিয়া আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে তোমালোকৰ মেইন পইণ্ট আছিল যিখিনি তোমালোকৰ খুবেই ডাউট হৈ আছিল। এতিয়া কথা হ'ল যে তোমালোকৰ কেইটা ছাবজেক্টত সৰ্বমুঠ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে তোমালোকে স্পষ্টভাৱে দিয়া আছে যে তোমালোকৰ 3টা ছাবজেক্টত দিব পাৰিবা। চ' যদি কিবা এনেকুৱা হ'ব পাৰে তোমালোকৰ 4টা ছাবজেক্টও হ'ব পাৰে বা 5টা ছাবজেক্টও হ'ব পাৰে, কিন্তু বেছিভাগ চান্স কম আছে তোমালোকৰ 4টা হওক বা 5টা ছাবজেক্টৰ, যিখিনি তোমালোকে ডিমাণ্ড কৰি আছে যে তোমালোকক ছাবজেক্টটো বঢ়াই দিব লাগে, মানে বঢ়াই দি মানে তোমালোকক কম্পাৰ্টমেণ্ট পৰীক্ষাত বহিব দিব লাগে। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰত্যেকবাৰে মানে 3টা ছাবজেক্টত হৈ আছে, কিবা ঠিক নেই, মানে হৈ যাব পাৰে তোমালোকৰ 4টা ছাবজেক্ট। চ' এইটো নতুন নটিফিকেশ্যন আহিলে গম পাম। চ' তাৰ আগত একো ক'ব নোৱাৰি, কাৰণ এইখন তোমালোকক দেখাই দিলোঁ কি আছে ইয়াতে, তোমালোকক সবিশেষ তোমালোকক ইতিমধ্যে কৈয়ে দিলোঁ, মেবি তোমালোকৰ কোনো ডাউট নাই। আৰু এটা কৈ দিওঁ তোমালোকক ভিডিঅ'ৰ শেষত, তোমালোকে কম্পাৰ্টমেণ্ট পৰীক্ষাৰ সবিশেষ জানিবলৈ তোমালোকে
তোমালোকৰ কলেজ স্কুলখনৰ লগত সম্পৰ্ক এটা ৰাখিবা, স্কুলখনৰ তোমালোকৰ শিক্ষকৰ লগত আলোচনা কৰিবা, শিক্ষকে ভালকৈ জানে তোমালোকৰ কেতিয়া নটিফিকেশ্যন আহিব, কেতিয়া তোমালোকৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব আৰু তোমালোকৰ কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব, সেই বিষয়ে তোমালোকে শিক্ষকৰ লগত যোগাযোগ ৰাখিবা, নিজৰ স্কুলখনৰ লগত যিয়ে নহওক কিয় তোমালোকৰ যোগাযোগটো ৰাখিবা, তাতে তোমালোকে সবিশেষ জানিব পাৰিবা। চ' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখনে তোমালোকৰ এটা 2023 চনৰ কম্পাৰ্টমেণ্ট পৰীক্ষাৰ নটিছ হয়, তোমালোকক দেখাই দিলোঁ আৰু তোমালোকক তন্নকৈ দেখাই দিলোঁ। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চ' আজিৰ কাৰণে ইমানে আছিল, ধন্যবাদ।